পাব্লিকৰ পক্ষত এই অকল যিসকল মানুহ তেওঁলোক একদম খাটি খোৱা মানুহ আৰু তেওঁলোকৰ চকুলে চালে আপুনি গম পাব তেওঁলোকৰ বেলেগ একো ৰাস্তা নাই আৰু অশিক্ষিত আৰু তেওঁলোকক আজি 4টা বজাত যেতিয়া তেওঁলোকে গাড়ী লৈ ঘূৰি আহিবলৈও পইচা নাই এইবোৰ কথা আমি বুজিব লাগিব কাৰণ আপোনালোকৰে মানুহ আমাৰে মানুহ আৰু এই পুলিচ থানাটো ইয়াতো দিয়াৰ মই আপোনাৰ নামটো কি আপোনাৰ নাম মানে ইমান এফেক্টেড হৈ আছে ক'ৰবাত ঘৰখন হৈছে ক'ৰবাত মৰা হৈ আছে হিংসা হৈ আছে ইয়াততো কোনো কাৰণ এইটো তেওঁলোকে পাই থকা নিজৰ মাটি বছৰ বছৰ ধৰি আছে 3 পুৰুষ ধৰি আছে খেতি কৰি আছে হেতুত আৰু অন্যায় নকৰিব বেলেগ মাটি আছে বেলেগ জেগা আছে ক'ৰবাত হায়াত আমি উন্নয়ন কৰি নহয় হায়াত দিয়ক ভিভান্তা দিয়ক ৰেডিশ্যন দিয়ক য'ত দিয়ে দিয়ক কিন্তু কমন মানুহ সাধাৰণ জনগণ যাৰ একোৱে নাই নিশ্চয় মানুহ এজনৰ ওপৰত আকৌ ডিঙি চেপা দি ধৰি তেওঁলোকৰ মাটিটোৱে লৈ গৈছে এইটো আমি কোনো পক্ষত আমি এইটো সমাধানৰ পক্ষত যাওঁ কিন্তু তেখেতসকলৰ মাটি ইয়াতে কোনো ধৰণে যোৱা নাই এইজন মানুহে ক'ত সেইটো বস্তু মই কৈছো তেখেতসকলে জমা কৰা কাগজৰ ভূমিটো আকৌ আপুনি ট্ৰান্সফাৰ কৰিব নোৱাৰে নাই একদম আপোনাৰ কৃষি ভূমি এটা প্ৰচেছ আছে প্ৰচিডিউৰেল এটা কাম আছে কিন্তু কথাটো হৈছে যে যদি তেখেতসকলৰ মাটি ইয়াতে এখনো কাগজ মই পালোহেঁতেন য'ত 37 নম্বৰ দাগ চৰকাৰী পুৰণা 37 নম্বৰ চৰকাৰী দাগ এই মানুহজনে ক'ত খেতি কৰি আছিল আপুনি সুধক আৰু তেখেতে কোৱাৰ মতে আৰু এই এডভোকেটে কোৱাৰ মতে আপুনি শুনক এই মানুহজনে ক'ত খেতি কৰি এই লিভিং ডকুমেন্ট হয় ক'ত খেতি কৰি আছিল আপুনি ডিসৰেসপেক্ট নকৰিব শুনক আপোনাৰ কথা নুশুনো আপোনাৰ কথা নুশুনো আইন মতে মাটি আৰু এনেও আপোনালোকৰ কেছটো কোৰ্টত চলি আছে আইন মতে মাটি পাব আইনগত মাটি পাব আৰু এজ পাৰ ল্যান্ড ভেৰিফিকেশন এণ্ড ল ডকুমেন্টৰ কথা কৈ আছে লাগিব মই সাধাৰণ চাৰ্কেল অফিচাৰ এগৰাকী মই কেনেকে ৰেকৰ্ড চেঞ্জ কৰিব মোৰ পাৱাৰে নাই ৰেকৰ্ড চেঞ্জ কৰিবলৈ মই হেতুৱে উত্তৰ দিম না ময়ো কৈলো মোৰ কথাটো শুনি লওক মই কৈ আছো আপুনি ডকুমেন্ট মতে যাব আৰু আইন মতেও হ'ব লাগিব লগত আইনটো লগাই একদম আইনটো লগাই দিয়ক ডকুমেন্ট আৰু আইন মতে ল্যান্ড ডকুমেন্টছ মতে আৰু ফিল্ড ভেৰিফিকেশন মতে ফিল্ড ভেৰিফিকেশন কাৰণ আপুনি একো কৰিবই পৰা নাই কথা এই মানুহজনে খেতি কত কৰি আছিল আপুনি দেখুৱাই দিয়কচোন সোমাব দিয়ক এতিয়া নিদো তেখেতে একো আমাৰ ৰাইজৰ পক্ষত আজিলৈকে কৰা নাই ৰাতিৰ আন্ধাৰত গৈ সিএম ৰিলিফ ফাণ্ডৰ পইচা দিবলৈ কোনে অধিকাৰ দিলে তেখেতক মইতো অৰ্ডাৰে মানিম ন অৰ্ডাৰ কিয় মানিব আপুনি এজন এডমিনিষ্ট্ৰেটিভ অফিচাৰ কাৰো অৰ্ডাৰ নামানিব হিচাপে মই কেলে মানিব এইবোৰ বেআইনী কথা আপুনি কৈ নাথাকিব সিএম ৰিলিফ ফাণ্ডৰ যদি কথা আছে এটো সিএম ছাৰৰ ডিসক্ৰিপচন হয় এটো আপোনাৰ মতে ডিজাস্টাৰত কোন এফেক্টেড হৈছে ডিজাস্টাৰ বুলি নহয় কোন ডিজাস্টাৰত এফেক্টেড হৈছে সিএম ছাৰে যদি ভাবে সিএম ছাৰে যদি ভাবিছে কোনবা আইনৰ মতে কৰক আপুনি যদি দুখীয়া মানুহক কিবা এটা পইচা দি পেলাই যদি মানুহৰ উপকাৰ হয় আৰু হেতু যদি আপুনি যদি বাধা উৎপন্ন কৰিছে হেতু আপোনাৰ ডিসক্ৰিপচনত আপোনাৰ ডিসক্ৰিপচনত কিন্তু বস্তুটো এটা সিএম ৰিলিফ ফাণ্ডৰ যদি কথা কৈছে আপোনাৰ হেতু ডিজাস্টাৰত দিয়ক নাই আপোনাক মই কৈছো এইকাৰণে তেখেতে কথা ডিজাস্টাৰত দিয়ক তেখেতে আমাৰ মাটি বাৰীত নহয় ডিজাস্টাৰত দিয়ে পভাৰ্টি সাইড দিয়ে কিবা মেডিকেল এলমা নাই আপুনি কিমান দুখীয়া মানুহ এই দুখীয়া মানুহজনৰ অলপ যদি মাটি লৈ লোৱা কাৰণে হৈছে তেখেতে খেতি কৰি থকা মাটিখিনি আপোনালোকে কাঢ়ি লোৱা কাৰণে হৈছে আপোনালোকে তেখেতে খেতি কৰা মাটিখিনি আপুনি ভিক্ষা খোজা নাই ভিক্ষা কোনো খোজা নাই ইয়াত আমাৰ মাটিৰ অধিকাৰ খুজিছো কেনেকে এলিজিবল আপুনিয়ে কৈ আছে তেখেতৰ মাটি নাই এতিয়া কেনেকে এলিজিবল হল আপুনি এই মাত্ৰ কৈ আছে তেখেতৰ ইয়াত মাটি নাই যেতিয়া কথা পাতিব লাগে এতিয়া আপুনি পুলিচৰ কেমেৰাত এনেধৰণে ফ্ৰেম কৰিব বিচাৰিছে পঠিয়াই দিয়ক আপোনালোকৰ কালকে আপুনি যি দেখাইছে মই সেইখিনিয়ে কৈছো হ'ব দিয়ক দুখতকে বেছি টেঙৰ নাভাল আপুনি আহিব অফিচত আপোনাক ডিসি মেডামে মাতিছে নহয় আপুনি ভালকে মাতিব নাই কিন্তু দায়িত্ব আছে গভৰ্ণমেণ্টৰ ডিসি অফিচত যে এইটো কৰিব নহলে সেটেলমেণ্ট অপাৰেশ্যন কৰিব এইটো সেটেলমেণ্ট অপাৰেশ্যন আপোনালোকে এসডিসি হোৱা বহু আগৰ পৰা প্লান অসম গভৰ্ণমেণ্ট সেইকেইটা এতিয়া এই মানুহখিনি 50 দিনলৈকে মাটি দিন চৰকাৰী ঘোষণা কৰিছে আৰু আইন মতে 1956 ফিলিং একশ্যন আপোনালোকে চলি যায় এখন কৰা মাটি আবণ্টনৰ প্ৰমাণপত্ৰ হয় ইয়াতে আপুনি দেখিব পাৰে যে এই তাৰিখত দিছে আৰু ইয়াতে দাগ নম্বৰটো লিখা গৈছে হয় ঠিক আছে আৰু দাগ নম্বৰটো আপুনি ইয়াতে স্পষ্টকৈ লিখা গৈছে যে 25/96 ঠিক আছে এই দাগটো কিন্তু এই দাগটো নহয় সেইকাৰণে আপোনালোকে কোৱাৰ মতে তেখেতসকলক আমি নটিচ জাৰি কৰিছিলোঁ আৰু এখেতে আমাৰ প্ৰণৱ ডাঙৰীয়াই দুখনকৈ মেমৰেণ্ডাম দিছিলে যে তেখেতসকলে ডিমাৰ্কেশ্যন বিচাৰিছিল সেইকাৰণে দুখনকৈ নটিচো জাৰি কৰা হৈছে নটিচৰ কপি তুমি মানুহৰ প্ৰটেকশ্যন নাই মানুহ যাতে আহি পেলাই এইটো মিক্সাৰ মেচিন জ্বলাই কাৰণে চেষ্টা কৰি আছে কিছুমান মোৰ গলা পৰি আছে কিছুমান গালি দিছে মোৰ লগতো এইটো চৰাইও ইয়াত প্ৰতিবাদ কৰিছে সিহঁতৰ মাটি লোৱাৰ কাৰণে